স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। ৰাতিপুৱাৰ পৰা একেৰাহে বৰষুণ দি আছে। আজি ভাবিলোঁ মন্দিৰত যাম, মানে মোৰ বা মাতিছিলে মন্দিৰত যাব, মইনাটোৰে এখন মানে নিৰিবত দিবলগীয়া আছিলে, এনেকৈ মাতিলে। তাৰপিছত ভাবিলোঁ মই ওলালোঁ মানুহটো। তাৰপিছত 8টা নাই 8:30 মানৰ পৰা একেৰাহে বৰষুণ। এতিয়া কিমান টাইম হ'ল? 10:30 11টাই বাজিলে। একেৰাহে বৰষুণ। এতিয়া মানে অকণমান এৰিলে। এবাৰ আৰু ভাবোঁ ৰচোন কি কৰোঁ, ওলাং কি হয়, আৰু দিয়ে নেকি। ওলালোঁ ঘৰৰ পৰা, এতিয়া কি হয়, বৰষুণে আহে না কি আহে, যাই থাকোঁ দেচোন দে। ভিডিঅ' ধৰিবৰ মানুহ নাই, সেইকাৰণে একালে যাই আছোঁ। যাই পাই কেনে লগ পাই আছোঁ। আহি পালোঁ বৰষুণত জিকি গোটাই জিকিছে। এই 7 মাহ গোটাই জিকা। মানে আহিলোঁ, আমাৰ এইখিনিত বৰষুণ নাই। তাৰপিছত আধা ৰাস্তাতে আৰু বৰষুণ পৰিছে, কিনকিনীয়া বৰষুণ। আহিছোঁ আৰু ক'তো ৰখা নাই ইয়াত। এতিয়া মন্দিৰত যাম, তাৰপিছত চাই থাকিম। আহি পালোঁ মন্দিৰ। নমো দিলোঁ ন আমি? নমো দিছে না? নমো ধুনীয়া বতাহ দি আছে ন? হৰি মন্দিৰ এইটো চাইগা। মানুহ মাখান গ'লে আমি পাক লাগে, ইফালদি নামি যাওঁ, ইফাল দিও নামি গ'লে এই মেইন ৰাস্তা ছয়গাং হাই ৰোড। এয়া প্ৰসাদ খালোঁ মন্দিৰত আৰু ঘৰত আহিলোঁ। ভিডিঅ' বনাই নাথাকিলোঁ আৰু মুখত নলয় কিয় নাখায় ধুনু আকো কিয় না এনা অকণমান খাই দিয়াচোন দিয়া তেতিয়াই ডাঙৰ হ'বি, নহ'লে কেতিয়া ডাঙৰ হ'বি, খালে ডাঙৰ হ'বি। একো নাখায় আমাৰ আপিটোৱে। ৰান্ধনী কি বনাইছে? ৰান্ধনী কি কৰছা? কি বনাইছা? তোমাৰ ৰান্ধনী ঘৰত ৰাখছে তো, ৰান্ধনী কাম কৰাকে ৰাখছে তো। খিচাৰি বনালোঁ। খাং দে আৰু পটলত যা নহয় চব মিক্স কৰি দিছোঁ। তাৰপিছত ভাত কেৰেলা চব মিক্স কৰি ভালছোঁ। খাব ভাল লাগব দেই। এয়া খিচাৰি, এই ভাজি, এই চবখিনি ভাজি আছে দে মিক্স সেইখিনি। তাৰপিছত এই পিঁয়াজ, তাৰপিছত এই আচাৰ, হৈছে তেতেলীৰ মিঠা আচাৰ। বেছি খাং এবাৰ।